আছামিজ ব্লগাৰ পিকেটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। প্ৰতিজন শিক্ষাগুৰুলৈ পোনপ্ৰথমে মই সেৱা আৰু তেওঁলোকক নমস্কাৰ জনাইছোঁ। ভালে থাকক, ভালে থকাটো আমি বিচাৰোঁ। তো কথাটো হ'ল যে গুৰু দক্ষিণাৰ এতিয়া এই বিষয়খিনি আমি আলোচনা কৰি আছোঁ, বা এইখিনি আলোচনা নহয়, এই প্ৰসংগখিনি উল্লেখ কৰি আছোঁ যে কোনসকল শিক্ষাগুৰুৱে পাব, কি হ'বগৈ, কেতিয়ালৈ কাৰ্যকৰী হ'ব। এতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে, চৰকাৰ গঠন হোৱাৰ পাছত কেতিয়ালৈ এই শিক্ষাগুৰুসকলে তেওঁলোকে এককালীনটো পাবগৈ, বা এই যি আবেদনৰ সময়ত ডাইচ কোড এইখিনি যদি কিবা এটা খেলি মেলি লাগিছিলে তেওঁলোকৰ, বা এইখিনি তেওঁলোকে খেলি মেলি হোৱাৰ পাছত নাপাব নেকি, এই ইত্যাদি বিভিন্ন ধৰণৰ এই খবৰকেইটা আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব যে আপোনালোকে 2013 অৱসৰ গ্ৰহণ কৰি যদি আপোনালোকে আবেদন কৰিছে সেই শিক্ষাগুৰুসকল, আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, তো এই সকলোখিনি আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথা অনুসৰি যদি আমি চাওঁ, নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ দি এতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পাছত তেওঁ এইখিনি কৈছে যে আমি যিসমূহ কাম কৰিছিলোঁ আৰু সেই কামসমূহ এইবাৰ আমি এই 5 বছৰত কৰিবলৈ চেষ্টা কৰিম। চেষ্টা কৰাই নহয়, আমাৰ এই 5 বছৰ হৈছে কাম কৰাৰ সময়, আৰু অতি সুচাৰুৰূপে কৰিবলৈ সেইখিনি আমি যত্ন কৰি এনেদৰে মন্তব্য কৰিছে। তো সেই যিসমূহ কাম তেওঁ প্ৰতিশ্ৰুতি দিছিলে তাৰ ভিতৰত যদি আমি চাওঁ, বিশেষকৈ গুৰু দক্ষিণা। এতিয়া কথাটো হ'ল, গুৰু দক্ষিণাত যিহেতু 2013 বিশেষকৈ এতিয়া যিসমূহ ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰা বা তেওঁলোকৰ সেই যি টিউটৰ শিক্ষাগুৰুসকলৰ, সেইখিনি বেলেগ এটা বিষয়। ধৰি লওক তেওঁলোকৰ বাবে সেইখিনি পৰ্টেল মুকলি কৰি দিছে। টিউটৰ শিক্ষাগুৰুসকলক তেওঁলোকক বছৰি বৃদ্ধি কৰাৰ কথা কৈছে। কিন্তু এটা কথা মন কৰিবলগীয়া, টিউটৰ শিক্ষাগুৰুসকলক যিটো বছৰি কেইমান শতাংশকৈ বৃদ্ধি কৰিব বুলি কৈছিল, সেইখিনি কিন্তু সমস্যা সমাধান নহয়। তেওঁলোকৰ হৈ চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। বাৰু যি নহওক, বিষয়টো যিহেতু ভাগ তেতিয়া গুৰু দক্ষিণাটোলৈ আহিছোঁ। বিশেষকৈ এতিয়া এই গুৰু দক্ষিণা আঁচনিত যদি আমি ভিডিঅ'বিলাক প্ৰায় পূৰ্বতে যিসমূহ ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছিলোঁ, তাত বহুতো শিক্ষাগুৰুৱে কমেণ্ট কৈছে যে মই 4 মাহৰ পাইছিলোঁ, 6 মাহৰ পাইছিলোঁ, মই আবেদন কৰি দিছোঁ। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি এই পৰ্টেলৰ কথা মুকলি কৰিছিলে, তেতিয়া কৈছিলে যে যিসকলে বাদ পৰিছিলে তেওঁলোককে আবেদন কৰাৰ কথা কৈছিলে। এতিয়া যিসকলে ধৰি লওক বাদ পৰা নাছিলে, তেওঁলোকেই আবেদন কৰি দিছে 2, 3, 4 মাহ পাই পিনি। তো তেওঁলোকক নাকচ কৰিব নেকি, বা কৰিব পাৰে নেকি, বা কি হ'ব প্ৰকৃততে, তেওঁলোকক দিব নিদিব, এই কথাখিনি যদি আমি চাওঁ, তেনেহ'লে এই যে গুৰু দক্ষিণা আঁচনিখন ৰূপায়ণ কৰিছে, গুৰু দক্ষিণা আঁচনিখন ৰূপায়ণ কৰা মূল উদ্দেশ্যটো কি? যে 2013 চনত যে সেই যিসকল শিক্ষাগুৰু থাকি গ'ল, তেওঁলোকৰ আজি অৱস্থাটো কি? তেওঁলোকে বুজি উঠিছে যে এতিয়া যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয়সমূহ আছে, প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যেতিয়া নেকি কৰিবলৈ আৰম্ভ কৰিছে, হয়তো সেইখিনি তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নকৰোঁ বুলি কোৱাহেঁতেনো এই বিষয়টো বা গুৰু দক্ষিণা আঁচনি বিষয়টো 2013 চনৰ পৰা নধৰি, বা কিবা এটা আঁচনি নুলিয়াম বুলি কোৱাহেঁতেন, বা উলিয়ালেও 2013 চনৰ পৰা নধৰোঁ বুলি কোৱাহেঁতেনো তেওঁলোকে পাৰিলে হয়। কথাখিনি আপোনালোকে পইণ্টখিনি মন কৰিব, পাৰিলে হয়। কিন্তু যে উলিয়াইছে, তো বিষয়টো কি, যে তেওঁলোকে গম পাইছে যে সেইটো সময়তো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী আছিলে, তো সেই বিষয়খিনি তেওঁ মনত আছে। সেইবাবে গুৰু দক্ষিণা আঁচনিখন ৰূপায়ণ কৰিছে। কিয় কৰিছে? যে যিসকল শিক্ষাগুৰু বাদ পৰি গ'ল, তেওঁলোকৰ আজি অৱস্থা হয়তো কেনেকুৱা ধৰণৰ হ'ব, পানীত হাঁহ নচৰা অৱস্থা হ'ব। তেওঁলোকৰ সমান দুৰ্ভগীয়া কোনো নাই, বা এই বিষয়খিনি তেওঁ ভাবি চিন্তি বা তেওঁলোকে সেইখিনি আলোচনা কৰি হয়তো উলিয়াইছে। মোৰ যিটো চিন্তাধাৰা, মই যেনেদৰে বুজি পাইছোঁ, সেইটো আপোনালোকক জনাইছোঁ। তো এতিয়া তেওঁলোকে যিসকলে নপৰিলে, বাদ পৰিলে, কোনোবা মৃত্যু হ'ল, তেওঁলোকৰ সেই ঘৰ পৰিয়ালে আবেদন কৰিব পাৰিব, ঠিক আছে, আবেদন কৰিব, তেওঁলোকে পাব। এতিয়া কথাটো হ'ল, যেতিয়া 2013 চনত প্ৰাদেশিকৰণ কৰিলে বিদ্যালয়সমূহ, প্ৰাদেশিকৰণ কৰোঁতে যিসমূহ শিক্ষাগুৰুৱে পালে, এতিয়া পোৱাৰ পাছত কোনসকল শিক্ষাগুৰুৱে আবেদন কৰিছে গুৰু দক্ষিণাত? কোনোবাই 4 মাহ, 2 মাহ, 1 মাহ, 3 মাহ, 2 বছৰ, এনেকুৱা ধৰণৰ শিক্ষাগুৰুসকলে। তেতিয়া মই বিশেষকৈ এইটো নকওঁ যে 5 বছৰ পোৱাজনকো দিব বা 7 বছৰ পোৱাজনকো দিব। তো এইখিনি ক্ষেত্ৰত মই বিশেষকৈ ক'বলৈ নাযাওঁ, সেইটোৱে কেনেদৰে গাইডলাইন কি কৰি সেইটো কৈ নাযাওঁ। কিন্তু এই যে 2 মাহ, 3 মাহ, 4 মাহ, 5 মাহ, 1 মাহ এনেদৰে পালে, সেই শিক্ষাগুৰুসকলতো অৱস্থা আজি একেই। যিদৰে যিসকল বাদ পৰি গৈছিলে শিক্ষাগুৰু, সেই 1 মাহ পোৱা শিক্ষাগুৰুজনৰ অৱস্থাটো কি হ'ব? বহুত বেছি তেওঁ কি হ'ব, যে পানীত হাঁহ নচৰা অৱস্থা হ'ল, একেবাৰে দুৰ্ভগীয়া। বৰ্তমান বৃদ্ধ বয়সত তেওঁলোকে
কিবা এটা ঔষধ ক্ৰয় কৰিবলৈও তেওঁলোকৰ হাতত নাই। তো একেখিনি প্ৰক্ৰিয়া আমি যদি চাওঁ, একেখিনি যিসকল বাদ পৰি গৈছিলে বা যিসকলে তেওঁলোকে 2 মাহ এমাহ পালে সেইখিনি প্ৰক্ৰিয়া। তো সেই হেতুকে যিহেতু আপোনালোকে আবেদন কৰিলে, অনলাইন কৰাৰ পিছত তেওঁলোকৰ সেইখিনি পৰ্টেলত আপোনালোকে ডাইচ কোড ইউডাইচ কোড ফিল কৰিলে। তাৰপিছত আপোনালোকৰ কি হ'ব, ফিল কৰাৰ পিছত আপোনালোকৰ সেই ডাইচ কোড ইউডাইচ কোডটো দিয়াৰ পিছত আপোনালোকৰ সকলো ট্ৰেক কৰি ল'ব স্কুলখন ট্ৰেক কৰি ল'ব। তেতিয়া 2013 যেতিয়া নেকি লিষ্টখন ওলাইছিলে কোন শিক্ষাগুৰু পৰিছিলে নাই পৰা, তেতিয়া আপোনালোকৰ যিহেতু এতিয়া আবেদন কৰিছে গুৰু দক্ষিণাত, তেতিয়া আপোনালোকৰ সকলো চাৰ্টিফিকেট দিছে, মাৰ্কশ্বিট দিছে, জইনিং লেটাৰ কেতিয়া কৰিছিলে, কিমান বছৰ কৰিছে, কেতিয়া ৰিটায়াৰ, সেই সকলোখিনি আপোনালোকৰ তথ্য তাতে ওলাই পৰিব। তো ওলাই পৰাৰ লগে লগে সকলোখিনি তেওঁলোকে গমে পাব যে আপোনালোকে 2 মাহৰ পালে নে, 4 মাহৰ পালে নে, 6 মাহৰ পালে নে। তো তেতিয়া কি হ'ব, নিশ্চয় এই যিহেতু মূল উদ্দেশ্যটো হৈছে যে যিসকল শিক্ষাগুৰু বাদ পৰি গ'ল, তো তেওঁলোকে সেইখিনি বিনা বেতনে ইমান সময়, কোনোবাই 20 বছৰ, 25 বছৰ, 30 বছৰ, 35 বছৰ তেওঁলোকে সেইখিনি শিক্ষকতা কৰিলে যাতে তেওঁলোকক এককালীনভাৱে কিবা এটা দিব পাৰে। তো সেইখিনি উদ্দেশ্যে কৰিছে। তো এই শিক্ষাগুৰুসকলটো একেই হ'ব, কোনোবাই ধৰি লওক 2 মাহ এমাহ পালে। তো নিশ্চয় এই শিক্ষাগুৰুসকলৰ বাবে এটা অকণমান হ'লেও তেওঁলোকৰ বাবে এটা হয়তো চিন্তা কৰিব পাৰে বুলি মই ভাবোঁ। কিন্তু ধৰি লওক এতিয়া মই এনেকুৱা ধৰণৰ কমেণ্ট পাইছোঁ, কোনোবাই কৈছে মই 8 বছৰ কৰিলোঁ, 6 বছৰ কৰিলোঁ, কিন্তু তেওঁলোকৰ বাবে হয়তো সেইখিনি কি কৰিব পাৰে, এক্সকিউজ নকৰিব পাৰে। কাৰণ কেলৈ তেওঁলোকৰ সেইখিনি চাকৰি কাৰ্যকালটো বহুত দিন হৈ গ'ল। কাৰণ কেলৈ 6-7 বছৰত তেওঁলোকে সেইখিনি আৰ্থিকভাৱে অলপ হ'লেও সবল হয়। কিন্তু ধৰি লওক 4 মাহ, 2 মাহ, 6 মাহ, তো এমাহ এনেকুৱা ধৰণৰ যদি কোনোবাই কৰিছে, তো সেইখিনি ক্ষেত্ৰত যদি আৰ্থিকভাৱে চাওঁ, তো সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো নিশ্চয় বহুত বেছি শোচনীয় হ'ব। কাৰণ কেলৈ মূল উদ্দেশ্যটো হৈছে এই আঁচনিখন ৰূপায়ণ কৰা, যে সেই শিক্ষাগুৰুসকলক এককালীনভাৱে সহায় কৰিব লাগে। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাই দিছে যে এই পদ্ধতিটো বা এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াটো কৰাৰ পাছত যাতে এই বিষয়টো থাকি নাযায়, এই শিক্ষাগুৰুসকল কোনোবা থাকি নাযায়, বা এই বিষয়টো যাতে ভেঞ্চাৰ শব্দটো থাকি নাযায়, সেই হেতুকে এইখিনি কাম কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু যিহেতু এইটো নিৰ্বাচনৰ ফলাফলৰ পাছতে কৈছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেইসমূহ প্ৰতিশ্ৰুতি আমি পূৰ কৰিবলৈ চেষ্টা কৰিম, অৰ্থাৎ আমি কৰিম। আৰু অতি সোনকালে এই গুৰু দক্ষিণা আঁচনিখন যিখন ৰূপায়ণ কৰিলে, নিশ্চয় আগন্তুক সময়ত অতি সোনকালে এইখিনি কাৰ্যকৰী হোৱাৰ দিশে আগবাঢ়িব লাগে, আগবাঢ়ক। কাৰণ কেলৈ এইটো কৈছে যেতিয়া কৰিব লাগিব, কৰিবই। কৰিলে এই শিক্ষাগুৰুসকলে অৱশেষত তেওঁলোকে বৃদ্ধ বয়সত অলপ হ'লেও সকাহ পাব। কাৰণ কেলৈ আৰু এইটো আপোনালোকে কৈ আছিলে যে কিমানখিনি পৰিমাণ দিব, কেনেদৰে দিব, কেতিয়ালৈ দিবতো সেইটো নিশ্চিতভাৱেতো ক'ব নোৱাৰিয়ে। বাকী কিমানকৈ দিব সেইটো কোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই বিষয়টো আবেদন কৰাৰ ওপৰত ভিত্তি কৰিহে দিব। তো এতিয়া আগন্তুক সময়ত দেখা যায়, হয়তো যদি কোনোবা 4 মাহ, 5 মাহ পোৱা সকলকো যদি নিদিয়ে, তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু যিহেতু পদক্ষেপটো এনেদৰে লৈছে যে যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকক দিয়া হিচাপ কৰি, তো দেখা যাওক কি কেনেদৰে হয়। আপোনালোকে আবেদন কৰিলে নাই সেইটো আপোনালোকে কমেণ্টত লিখিব। আপোনালোকে কিমান দিন পাই কৰিলে সেইটো আপোনালোকে লিখিবলৈ নাপাহৰিব। আগন্তুক সময়ত গম পোৱা যাব, যিহেতু এতিয়া চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা এইখিনি কামখিনি কেনেদৰে আগবাঢ়ে সেইখিনি আমি নিশ্চয় দেখিম। তো সেয়াই আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ' আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোতে যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ বাবে পায়।